নমস্কাৰ টাইমছ নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈছো এটা ভাল খবৰ। গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিনামূলীয়া বাছ। ৰাজ্য চৰকাৰে ভ্ৰমণ সাৰথী নামৰ এক বিশেষ অভিলাষী আঁচনি আৰম্ভ কৰিছে। ৰাজপথত এতিয়াৰে পৰা অতি শীঘ্ৰে বিনামূলীয়া বাছ সেৱা আৰম্ভ হ'ব। ভ্ৰমণ সাৰথী নামৰ এক বিশেষ আঁচনিৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীত প্ৰথম অৱস্থাত 15খনকৈ গুলপীয়া বাছ চলিব। বাছসমূহত থাকিব অত্যাধুনিক সা-সুবিধা। গুৱাহাটী মহানগৰীবাসীসকলৰ বাবে এক ভাল খবৰ। অহা বছৰৰ শেষৰ ফালে আৰম্ভ হ'ব এই সেৱা। ৰাজপথত চলিব বিনামূলীয়া বাছ সেৱা। ভ্ৰমণ সাৰথী নামৰ এক বিশেষ আঁচনিৰ অধীনত এই বাছ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এই আঁচনিৰ অধীনত গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া ৰঙৰ বিনামূলীয়া বাছ। কিন্তু সকলোৰে বাবে এই বিনামূলীয়া বাছৰ সেৱা নহয়। এই বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব কেৱল মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলহে। শেহতীয়াকৈ অসম ৰাজ্যিক পৰিবহণ নিগমে জানিবলৈ দিয়া অনুসৰি গুলপীয়া বাছ সেৱা অহা বছৰৰ পৰাহে শুভাৰম্ভ কৰা হ'ব। আৰু এই আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত 15খনকৈ গুলপীয়া বাছ চলিব। আৰু এই বাছসমূহত থাকিব অত্যাধুনিক সা-সুবিধা। আৰু ইয়াৰ বাবে এতিয়া ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নিযুক্তি দিবলৈ যা-যোগাৰ চলাইছে পৰিবহণ বিভাগে। উল্লেখ্য যে যোৱা বিধানসভা অধিৱেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ কথা জনাইছিল। বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত এই বাছ উপলব্ধ হ'ব যদিও পৰৱৰ্তী সময়ত তিনচুকীয়া, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটকো এই আঁচনিয়ে সামৰি ল'ব বুলি জানিব পৰা গৈছে।